তুই কৈ দিয়া। নমস্কাৰ, শ্ৰী বৰষা মালাকৰ। ঘৰত কোনি আছে? মুনু আৰু মই আৰু মা। দেউতা নাই? নাই। দেউতা কি হ'ল? বেমাৰ হৈ মৰিছে। কেইবছৰ হ'ল? মৰবা 3 বছৰে হ'ল। তুমি এতিয়া কি কৰি আছা? মই পঢ়ি আছা না? পঢ়ি আছোঁ। মই 7 ক্লাছত। মা এতিয়া কামত যায় আৰু তুমি? মই ঘৰতে থাকোঁ। গৰম বন্ধ দিছে? দিছে। গৰম বন্ধত ঘৰতে আছা? মামাহঁতৰ তাতে যোৱা নাই? যোৱা নাই ৰ'বা, যাম নেকি। স্কুল খুলিবৰে হ'ল দেখোন। এনে 1 ৰাতিত থাকি গুচি ঠিক আছে ফ্ৰেণ্ডছ, এই কোনোৱে নাই আমাৰ, অকলে মাকে আৰু ভনীয়েকে আৰু তাই। কিউট ছোৱালী দেখাত, সৰু আছে, গতিকে সৰু বিয়া আহিবাৰ টাইম হৈ আহি আছে। তুমি এটা গান গাই দিয়াচোন। জানা না গান গাবা? জানো। দিয়া। নতুন দিনা নৱৰকৰ যাত্ৰা পথৰ সহযাত্ৰী আমি, পূৰ্বচলৰ হংস ভাজে। ইচ্ছা আৰু গান চান গাবৰ কাৰণে, গতিকে আজি মই এই ভিডিঅ'টো আপোনালোকৰ আগত আপলোড কৰি দিলোঁ। আপোনালোকে কমেণ্ট কৰিব আৰু লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব বুলি আশা ৰাখিল।